তাৰমানে পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি যিটো নাকি আমাৰ শিৱসাৰৰ 5টা গ্যাৰাণ্টি আছিলে, মাটিৰ পট্টা, ইউথসকলক মানে স্বাৱলম্বীকৰণ, আমাৰ যিখিনি ফিজিকেলি হেণ্ডিক্যাপ আছে তেওঁলোকক মানে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক চিকিৎসাৰ ক্ষেত্ৰত যিটো নাকি আমাৰ মাটিৰ পট্টা, বিশেষকৈ যিটো সমস্যা আমাৰ ডাঙৰ মাটিৰ পট্টা, আজি স্বাধীনতা 77 বছৰ পিছত আমি আজি BTC গভৰ্ণমেণ্ট হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত BPF গভৰ্ণমেণ্টে আজি মাটিৰ পট্টা দিবলৈ সক্ষম হৈছে। এইটো আমাৰ গৌৰৱৰ বিষয়, এইটো আমি গৌৰৱান্বিত। গতিকে আজি যি 5টা গ্যাৰাণ্টি, এই 5টা গ্যাৰাণ্টিৰ শুভ উদ্বোধন ইয়াতে হৈছে আৰু বিভিন্ন বেনিফিচিয়াৰীক আমি চেক প্ৰদান কৰিলোঁ। আৰু এইটো আমাৰ মহিলাৰী ছাৰৰ সপোন আছিল, আজি সপোনটো আমি বাস্তৱত ৰূপায়িত কৰিলোঁ। আৰু যিখিনি বেনিফিচিয়াৰী পিছকলগীয়া আছে তেওঁলোকক পৰ্যায়ক্ৰমে আমি চেকখিনি বিতৰণ কৰি থাকিম। আগন্তুক মানে যিহেতু নাকি প্ৰত্যেকটা সমষ্টিতেই হাগ্ৰামা মহিলাৰী ছাৰে তেওঁলোকৰ মানে নেতৃত্বত BPF গভৰ্ণমেণ্টে, BPF চৰকাৰে আগন্তুক দিনত যিখিনি নাকি আমাৰ অসুবিধা, ৰাস্তা ঘাটৰ পৰা আৰম্ভ হওক, শিক্ষাৰ ক্ষেত্ৰতেই হওক বা আমাৰ যোগাযোগ ক্ষেত্ৰতেই হওক, যিখিনি অসুবিধা আছে পৰ্যায়ক্ৰমে সেই অসুবিধাখিনি পূৰণ কৰাৰ কাৰণে আমাৰ দল হাগ্ৰামা ছাৰ মহিলাৰী ডাঙৰীয়াই প্ৰতিজ্ঞাবদ্ধ। মই এইটোৱে আহ্বান জনাম যে ছাৰৰ যিটো সপোন, যি কাৰণে আজি নাকি 2 লাখ টকা চেক ছাৰে দিছে, যে যিসকল আমাৰ নিবনুৱা যুৱক বন্ধু বান্ধৱীসকল আছে তেওঁলোক যাতে সবলীকৰণ হয়, তেওঁলোক যাতে এই 2 লাখ টকাৰ দিয়ে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে স্বাৱলম্বী যাতে হয়, তাৰ কাৰণে মই যিসকলে আজি চেক পাইছে 2 লাখ টকাৰ তেওঁলোকক মই আহ্বান জনাইছোঁ যে আপোনালোকে সঠিক ক্ষেত্ৰত মানে এই যিখিনি অনুদান পাইছে এইখিনি খৰচ কৰক আৰু নিজেই স্বাৱলম্বী হওক।